সকলোকে নমস্কাৰ জনাইছোঁ। এই লাল টমাটৰৰ দেউতাকক চাব যাম এতিয়া হস্পিটেলত ৰাখিছে মেডিকেল কলেজত। এতিয়া আমি আছোঁ টাউনত। এই লাল টমাটৰৰ ভাইটি আছে আৰু ভাইটিটোৱে কিবা খাব গৈছে। আহি পালোঁ আমি লাল টমাটৰ আৰু ইয়াৰ ভাইটি মেডিকেল কলেজ কোকৰাঝাৰ। হোৱাই নাই বনাই আছে আৰু তিনটা আছে আজি। দাদা গৰম লাগে বোলে, চুগাৰ হৈছে।